এই প্রমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি 5 বছৰ চৰকাৰ চলিল এই চৰকাৰত ভাবিব নোৱাৰা কথা 40-50 বছৰ ধৰি যে অশান্তি হৈছিল আমাৰ বড়োলেণ্ড অঞ্চলত এইটো শেষ কৰি পেলাই এতিয়া শান্তি স্থাপন কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীয়ে ন্যায় পাইছে ন্যায় পোৱাৰ কাৰণে কোনো জাতি ইয়াতে আন্দোলন কৰা নাই হৰতাল কৰা নাই আমি উন্নতিৰ পথত দ্ৰুত গতিত আগবাঢ়ি গৈ আছো তেনেকুৱা এটা পৰিবেশত আজি চৰাইবিল সমষ্টিত সকলো শ্ৰেণীৰ ৰাইজ সকলো জাতি জনগোষ্ঠীৰ মানুহে ইউপিপিএল দলটোক আকোৱালি লৈছে তেখেতসকলৰ ৰেসপন্স বহুত ভাল তেখেতসকলে আশীৰ্বাদ দিছে ৰাইজে নিজে নিজে মেল মিটিং পাতি পেলাই আমাক মাতি আছে মাতি পেলাই তেখেতসকলে আমাৰ কথা শুনি আছে আৰু আমাক প্ৰতিশ্ৰুতি দিছে যে ইউপিপিএল দলক আমি ইয়াতে বিপুল ভোটত আমি জিকাই দিম বুলি ৰাইজে দায়িত্ব লৈছে গতিকে এইবাৰ চৰাইবিল সমষ্টিত ট্ৰেক্টৰৰ জয়টো নিশ্চিত হৈ গৈছে বলে ইয়াতে এগৰাকী পাৰিষদ খুব প্ৰভাৱশালী পাৰিষদ বিপিএফৰ আছে ভিক্টোৰিয়া নাথ তেওঁ বিগত সময়ত ভোটেৰে জয় হৈ আহিছে ধৰি লওক এইবাৰ কিমান মানে ভোটত ব্যৱধানত এটা কথাটো হ'ল যে গণতন্ত্ৰত কোনো প্ৰভাৱশালী বা প্ৰভাৱ নাথাকা মানুহ নাথাকে ইয়াতে প্ৰভাৱশালী বা প্ৰভাৱ নাথাকা ৰাইজেই কৰে ৰাইজে ভোট দিলেহে প্ৰভাৱশালী হ'ব ৰাইজে ভোট নিদিলে ক'ত প্ৰভাৱশালী হ'ব তাৰ উপৰঞ্চি 2020 চনৰ বিটিআৰ ইলেকশ্যনত চৰাইবিল সমষ্টিত বিশেষকৈ গোসাইগাঁও টাউনত ইউপিপিএলক পলিং এজেণ্টে দিব দিয়া নাছিলে যোনে পলিং এজেণ্ট হ'বলৈ যায় তেখেতসকলে উঠাই পেলাই বিপিএফ ইউথ কেম্পত মানে মাৰধৰ কৰিছিলে পিটন দিছিলে গতিকে টাউনৰ পৰা কোনো পলিং এজেণ্ট হ'বলৈ ওলাই অহাই নাছিল ভয়তে গতিকে এইবাৰ তেনেকুৱা একো পৰিৱেশ নাই শান্তি স্থাপন হোৱাৰ পিছত ইয়াতে গণতন্ত্ৰ সুদৃঢ় হ'ল গণতন্ত্ৰ সুদৃঢ় হোৱাৰ লগতে ইউপিপিএল বুলি নহয় প্ৰত্যেকটো দল সংগঠন বা ব্যক্তি ইয়াতে মুক্ত মনেৰে ইয়াতে নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিছে নিৰ্বাচন খেলিব পাৰিছে কেণ্ডিডেট প্ৰক্ষেপ কৰিব পাৰিছে গতিকে ইয়াতে উৎসৱমুখৰ পৰিৱেশত যেহেতু এইবাৰ নিৰ্বাচন হৈ আছে প্ৰমোদ বড়ো ডাঙৰীয়া দল জয় হোৱাটো নিশ্চিত প্ৰমোদ বড়ো আকৌ এবাৰ বিটিআৰৰ চিফ হোৱাটো নিশ্চিত আৰু চৰাইবিল সমষ্টিত ইউপিপিএল জিকাটো খাটাং হৈ গৈছে দেখা পাইছে যে নিৰ্বাচনী হিংসা কিছুমান হৈছে কি ক'ব দাদা এইটো মানে এটা হ'ল কথা আগত যি কালচাৰ আছিলে বিপিএফৰ মাৰধৰ কৰি পেলাই ভোট লোৱা দাবী ধমকি কৰি পেলাই ভোট লোৱা সকলোকে মানে ভীতিগ্ৰস্ত কৰি আৰু ভয় দেখুৱাই পেলাই যে ভোট লোৱা এইটো কালচাৰ তেখেতসকলে এতিয়াও শেষ কৰিব পৰা নাই ইমান ভাল পৰিৱেশত ভোট হ'বলৈ গৈ আছে কিয় এই মানে বেলেগ দলৰ গাড়ী ভাঙিব লাগে মাৰিব লাগে পিটিব লাগে ৰাইজে যাক বাছনি কৰিব ৰাইজে যাক ভোট দিব এই জিকিব ইয়াতে জবৰদস্তি কি আছে তো তেখেতসকলে গণতন্ত্ৰক বিশ্বাস নকৰে শান্তিক বিশ্বাস নকৰে মই এইটো ঘটনাবোৰ যে হৈ আছে এইটো গৰিহণা দিছোঁ আৰু সকলো মানে ৰাজনৈতিক দলবোৰক অনুৰোধ কৰিছোঁ আপোনালোকৰ কৰ্মীবিলাকক সংযম কৰক তেখেতসকলক কণ্ট্ৰল কৰক ভাল পৰিৱেশত নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াতে কোনো মাৰামাৰি কৰাৰ দৰকাৰ নাই আৰু ৰাইজক আহ্বান কৰিছোঁ যোন দলে মাৰামাৰি কৰে হিংসাৰ পথ লয় তেখেতসকলক আপোনালোকে ৰিজেক্ট কৰক আৰু শান্তিক বিশ্বাস কৰা দলক আপোনালোকে ভোট দি পেলাই জয়যুক্ত কৰক থেংক ইউ